নমস্কাৰ বন্ধুসকল, আমি ঢেকীয়া বুটলি আছোঁ। ঢেকীয়া আজি গতিকে লাষ্ট দিন, গতিকে আৰু এইফালে চাওক ঢেকীয়া বুটলি চাওক একদম পূৰা ঢেকীয়া। তো এই প্ৰথমতে খাই পেলাই খুব ভাল লাগে, প্ৰথমতে খাই খুব ভাল লাগে, মজা লাগে। এতিয়া দুখন গতিকে আৰু লগতে এয়া তাৰপিছত আমি বহি লৈছোঁ, অকণ ভাগৰ লাগিছে। হেল্ল', কি খবৰ সকলোৱে? খবৰ ভালে নহয় চাগে। গতিকে আমি বাগানৰ ফালে আহিলোঁ। তাৰপিছতে আপোনালোকৰ এতিয়া মানে কি বুলি ক'ম, এতিয়া বিহুটো আমাৰ হুঁচৰি মৰা হৈ গ'ল। আৰু লগতে আজি ভাবিলোঁ ঘৰত এনেই আছোঁ, গতিকে এতিয়া এইখন চক নৈ, এইখন জান, আৰু ইয়াত মানে মাছ ধৰি আছে। গতিকে ইয়াত চালোহি, জালে মাছ ধৰিছে। আৰু লগতে আৰু এতিয়া আমি ঢেকীয়া বুটলি আনিছোঁ। গতিকে দেখুৱাম ঢেকীয়াবিলাক কেনেকুৱা লাগিছে। এয়া চক, প্ৰথমতে এইয়া ঢেকীয়া বুটলিলোঁ, এয়া বেছি নহয় কেইডালমান বুটলিলোঁ আৰু দেখুৱাইছোঁ। আৰু এয়া আৰু বুটলি থোৱা আছে, যাব দেই। এয়া চক, এয়া চাব দেই, কেমেৰাটো উল্টা হৈছে। ঢেকীয়া বুটলি বেগ ফাটি গ'লগৈ। আৰু দেখুৱাইছোঁ আজি মাত্ৰ 3 বেগ বুটলা হৈ গ'ল। আৰু লগতে আছে মই গাড়ীখন দেখিলোঁ, মই চালনৰ ওচৰত গৈ আছিলোঁ। গতিকে চাই থকা ভিডিঅ'টো থেংক ইউ। এইটো লাজৰ কথা নহয়, কাৰণ এইটো মানে কি বহুত দিনৰ মূৰত আজি ঢেকীয়া বুটলিবলৈ আহিছিলোঁ। প্ৰায় 5-6 বছৰ পাৰ হৈ গ'ল, কিন্তু আজি আহিলোঁ। গতিকে ভিডিঅ' চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বিহু খাবলৈতো কোনো নামাতিলে, গতিকে থেংক ইউ। হ'ব, একো নাই।